বন্ধুসকল, আজি গৰম বন্ধৰ ছুটিতে ফুৰিবলৈ আহিছোঁ তেজপুৰলৈ। আমি আহি আছোঁ এতিয়া বৰ্তমান আমি এয়া কলীয়াহমৰা দলঙৰ ওপৰেৰে মই গাড়ী চলাই গৈ আছোঁ। অকণমান দলংখন দেখুৱাই দিয়া গ'লে এয়া আমাৰ কলীয়াহমৰা দলং, তাৰ ওপৰে আমি আহি আছোঁ। আমি খন্তেক পিছতে গৈ তেজপুৰ পামগৈ। তেজপুৰত কলপাৰ্ক চাম, কলপাৰ্কত সোমাম আৰু দিনটোৰ সমগ্ৰ ঘটনাৱলী আপোনালোক চাই থাকিব। এয়া আমি আগবাঢ়িছোঁ তেজপুৰলৈ। ঊষা আৰু চিত্ৰলেখাৰ স্মৃতি সমৃদ্ধ তেজপুৰ এখন সুন্দৰ নগৰ। আহকচোন আজি তেজপুৰ চাওঁগৈ, ব'লক। এয়া আমি পালোহি পৰুৱা চাৰিআলি, আৰু পৰুৱা চাৰিআলিৰ পৰা আমি এতিয়া এইফালে সোঁহাতে আমি দৰং মহাবিদ্যালয় যেনি যায় আমি সেইফালে সোমাই যাম। যিহেতু আমাৰ গন্তব্যস্থল কলপাৰ্ক, গতিকে আমি খন্তেক সময়ৰ পাছতেই আমি কলপাৰ্ক পামগৈ। এইটো ৰাস্তাৰে সোমাই আহিলে আৰু অলপ দূৰ গ'লে পাবগৈ কলপাৰ্ক। এয়া আমি পালোহি কৈলাশপতিৰ ধাম মহাভৈৰৱ মন্দিৰ। এয়া মহাপ্ৰভু শিৱৰ স্থান মহাভৈৰৱ মন্দিৰ। যিহেতু একেটা পথতে পোৱা যায়, আমি মন্দিৰত এপাক সোমালোঁ, বাবাৰ চৰণত সেৱা জনাম। এয়া অসমৰ বিখ্যাত মহাভৈৰৱ মন্দিৰ। ভক্তৰ অগণন ইয়াত ভিৰ। সমগ্ৰ অসম তথা অসমৰ বাহিৰৰ পৰাও বহুত ভক্ত ইয়ালৈ আহে বাবাৰ চৰণত সেৱা জনাবলৈ। আজি আমিও আহিলোঁ বাবাৰ চৰণত সেৱা জনাম। খুব এটা সুন্দৰ পৰিৱেশ। চাৰিওফালে ভক্তসকলে তেওঁলোকৰ বাবাৰ চৰণত সেৱা জনাবলৈ যি যা যোগাৰ লাগে, সেয়া যা যোগাৰ লৈ তেওঁলোকে আগুৱাই গৈছে বাবাৰ চৰণত সেৱা জনাবলৈ। এইফালে যাব পাৰি ভোগ ঘৰলৈ, যদি কোনোবাই বাবাৰ চৰণত ভোগ আগবঢ়ায় এইফালে যাব পাৰিব। বিভাগ মন্দিৰত অলপ কামো চলি আছে, নিৰ্মাণৰ কাম চলি আছে। আমি এইখিনিতে বাবাৰ চৰণত চাকি জ্বলালোঁ, চাকি ধূপ জ্বলাই আমি সেৱা ল'লোঁ। মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিলোঁ, সেৱা সৎকাৰ কৰিলোঁ, ইয়াতে চাকি জ্বলালোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাম আমাৰ ইয়াৰ পিছৰটো ডেষ্টিনেশ্যন কলপাৰ্কত। সেৱা জনাই আমি পুনৰ আকৌ ঘূৰি যাম, যিহেতু আমি অন্য এঠাইলৈ যাবলগীয়া আছে। আমি কলপাৰ্ক যোৱাৰ গাড়ীত উঠি আছে আমাৰ। আচলতে কলপাৰ্ক যোৱা পথতেই মহাভৈৰৱ মন্দিৰভাগ পোৱা যায়, গতিকে সকলোৱে আহোঁতে ইয়াতে সোমাই সেৱাভাগ কৰি যাব পাৰিব। আমাৰ নেক্সট চিত্ৰলেখা উদ্যান, আমি তালৈ যাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আহি আমি এতিয়া উপস্থিত হ'লোহি আমাৰ কলপাৰ্ক চিত্ৰলেখা উদ্যান। এতিয়া আমি উদ্যানৰ ভিতৰলৈ সোমাই যাম। ল'ৰা ছোৱালীৰ কাৰণে এখন বৰ ধুনীয়া ঠাই, খেলিবৰ কাৰণে বৰ ধুনীয়া জেগা আছে আৰু বৰ ভাল পায় সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইয়াত আহি পেলাই। তো ইয়াতে মই টিকেট কাউণ্টাৰত টিকেটটো কৰি ল'ব লাগিব। মই এতিয়া গাড়ীখনৰ পাৰ্কিংটো দি লওঁ, যিহেতু গাড়ীখন পাৰ্ক কৰিলোঁ, গতিকে পইচা দিব লাগিব এতিয়া। দাদা কেইটকা? 30 টকা। এয়া 30 টকা তেখেতক মই এতিয়া মোক ঘূৰাই দিব তেখেতে। 100 টকীয়া দিলোঁ মই। এইখন পাৰ্কিং টিকেট। এয়া মই 70 টকা ঘূৰাই পালোঁ, আৰু এতিয়া আমি টিকেট কৰি ভিতৰত সোমাই যাম। এইটো টিকেট কাউণ্টাৰ। এতিয়া এই টিকেট কাউণ্টাৰত মই টিকেট কৰিম, টিকেট কৰি ভিতৰত সোমাই যাম। অঁ বাইদেউ, আমাৰ 4জন আছোঁ আমি, মানে দুটা সৰু সৰু ল'ৰা ছোৱালী আৰু আমি 2জন ডাঙৰ। 70 30 টকা ল'লে গাড়ী পাৰ্কিঙত, আৰু বাকী 70 টকা দিলোঁ টিকটৰ কাৰণে। বাইদেউ লওকচোন।
টিকেট ওলা বাইদেউ আহিছোঁ ধন্যবাদ এতিয়া আমি সোমাই যাম কল পাৰ্কত এইফালে 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 গেট ইন লিখা আছে আমি এইফালে সোমাই যাম টিকেট দিয়া ফটক দিয়া বেগটো চেক কৰি দিওঁ বেগত তেনেকুৱা একো নাই ধন্যবাদ আমি এতিয়া সোমাইলোঁ পাৰ্কলৈ ঊষা আৰু অনিৰুদ্ধৰ কাহিনী আমি সকলোৱে শুনিছোঁ বানৰজাৰ জীয়ৰী ঊষা আৰু সেই ঊষাৰ সখী চিত্ৰলেখা এই চিত্ৰলেখাৰ স্মৃতিত এয়া চিত্ৰলেখা উদ্যান এখন খুব ধুনীয়া উদ্যান অসমৰ ভিতৰতে এখন বিখ্যাত উদ্যান ইয়াত ডাঙৰ সৰু সকলোৱে আহি ভাল পাব খুব এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গোটেই পাৰ্কখনত গৰম বন্ধত নিজৰ সন্তানক আপোনালোকে ইয়ালৈ লৈ আহিব পাৰিব খুব ভাল পাব ল'ৰা ছোৱালীয়ে খেলিবলৈ খুব ধুনীয়া জেগা আছে চিত্ৰলেখা উদ্যান এখন অসমৰ ভিতৰতে অতি বিখ্যাত এখন উদ্যান সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ খুব আচলতে ভাল পায় সৰুৱে নহয় ডাঙৰে ভাল পায় আৰু সন্মুখত ইমান ধুনীয়া পানীৰ ফোৱাৰা আছে আৰু চাৰিওফালে খেলিবলৈ বহুত ধুনীয়া জেগা আছে মানে গৰম বন্ধত নিজৰ ল'ৰা ছোৱালীক লৈ আপোনালোক ইয়ালৈ আহিব পাৰিব আৰু সকলোৱে খুব ভাল পাব এই উদ্যানখনত অসমৰ বহু ঠাইৰ পৰা মানুহ ইয়ালৈ আহে আৰু আপোনালোক আহিব খুব ধুনীয়া এটা পৰিৱেশ এটা সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ আৰু নিশ্চয় আপোনালোকে সেই পৰিৱেশটোত থাকি খুব ভাল পাব আকৌ এবাৰ ইয়াত খেলা আৰম্ভ হয় ইহঁতৰ এইফালেদি নুঠে উঠিব লাগে ইফালেদি এইফালেদি নামেহে অঁ চাবা দেই এফালে কিন্তু বোকা আছে কিন্তু বৰষুণ পৰাৰ কাৰণে অকণ বোকা হৈ আছে দেই চাবা পৰিবা কিন্তু বোকাত আহি পেলাই থেপেচকৈ এইফালে দি আহা এইফালেও বোকা আছে কিন্তু ভালকৈ অকণমান পাৰিবা পাৰিবা আহি যোৱা হয় নেকি পাৰিবা ঠিক আছে ঊষা আৰু অনিৰুদ্ধৰ কাহিনী আমি সকলোৱে শুনিছোঁ বানৰজাৰ জীয়ৰী ঊষা আৰু সেই ঊষাৰ সখী চিত্ৰলেখা এই চিত্ৰলেখাৰ স্মৃতিত এয়া চিত্ৰলেখা উদ্যান এখন খুব ধুনীয়া উদ্যান অসমৰ ভিতৰতে এখন বিখ্যাত উদ্যান ইয়াত ডাঙৰ সৰু সকলোৱে আহি ভাল পাব খুব এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গোটেই পাৰ্কখনত গৰম বন্ধত নিজৰ সন্তানক আপোনালোকে ইয়ালৈ লৈ আহিব পাৰিব খুব ভাল পাব ল'ৰা ছোৱালীয়ে খেলিবলৈ খুব ধুনীয়া জেগা আছে ইয়াত নৌকা বিহাৰৰ বৰ ধুনীয়া সুবিধা আছে ইয়াত দেখিছে আপোনালোকে নাৱত ৰাইজে ফূৰ্তি কৰি আছে ধুনীয়াকৈ ঘূৰি আছে আপোনালোকেও যদি ইচ্ছা কৰে এনেকৈ নাৱত উঠি পেলাই ইয়াতে পাৰিব ফূৰ্তি কৰিব আমাৰ অৱশ্যে উঠা নহ'লো বাৰু কাৰণ ইহঁতে অকণমান ভয় কৰিলে নাৱত উঠিবলৈ সেইকাৰণে বেলেগে উঠাকৈ আমি ভিডিঅ' কৰিছোঁ আৰু
পাথৰ ইয়াত আমি বহুত সময় থাকিলোঁ আচলতে আমাৰ ইহঁতৰ ইয়াৰ পৰা যাবলৈকে মন নাই ইমান খেলিছে ইয়াৰ পৰা সিহঁতে ঘৰলৈ যাবলৈ বোলে মনেই নাই তথাপি যাবই লাগিব ইতিমধ্যে অকণমান মই লক্ষ্য কৰিছোঁ সিহঁতৰ ভাগৰো লাগিছে আৰু মোৰ ভাগৰ লাগিছে ইমান খোজকাঢ়ি ভাগৰ লাগি গৈছে সিহঁতৰ পিছে কিন্তু সিহঁতৰ মানে ভাগৰ লাগিছে যদিও সিহঁতে আৰু খেলিবলৈ মন এতিয়া বহুতখিনি সময় আমি ইয়াত থকাৰ পাছত এতিয়া আমি যামগৈ ঘৰলৈ এটা সুন্দৰ অনুভৱ এই চিত্ৰলেখা উদ্যানৰ মনত কিছু আনন্দ লৈ আমি এতিয়া ঘৰলৈ যামগৈ আৰু বিশেষকৈ যেতিয়া আপোনাৰ সন্তানে ফূৰ্তি কৰে বা আনন্দ পায় তেতিয়া নিশ্চয় আপোনাৰ মনত আনন্দ লাগিবই গতিকে আমাৰো তেনেকুৱা এটা অনুভৱেই এতিয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ